মনে মনে গল পাতিছিলুং ফাঁচি আমাৰ লাগে যিসকল বাহিৰত মানুহ আছে আমাৰ বাংলাদেশত যিসকল আছে সেইসকলক আমাৰ ভাৰতবৰ্ষক আনিব লাগে सुषमा निकाला সেইটো কাৰণে আমাক কেব লাগে मौका घोषणा फड़वे तूने क्या किया रे আমাৰ যিবিলাকৰ বাংলাদেশী মানে আমাৰ হিন্দু মানুহ আছে সিহঁতৰ নাগৰিক দিবলৈ আমাৰ মানে কেবৰ কাৰণে আহিছো আজি इतनी खुशी मुझे আমাৰ নানা ধৰণৰ সুবিধা দিব লগতে ছাত্ৰৰ লগতে দেশৰ লগতে ছাত্ৰৰ দহৰ সুবিধা দিব কেব আমাৰ হিন্দু মানুহৰ যে এনআৰসি অহা নাই কাৰণে সেইটো কাৰণে আমাৰ কেব লাগে अरे छुआ छूत तुम्हारी माँ की কেব কিয় লাগে কেব আমাকে লাগে নাগৰিকত্ব সংশোধনী বিধেয়ক আমাৰ দৰকাৰ প্ৰয়োজন আছে কিন্তু স্বাস্থ্য ৰক্ষা কৰিবলৈ আমাক কেবখন লাগে ये बहन जो सारे मिलके हमको पागल बना रहे मादर चौथ के बच्चे इतने गांड फटी কেব কেলে লাগে কেব কেলে লাগে निकल लौड़े पहली फुर्सत में निकल কেব কেলে লাগে আমি ইয়াত আহিছো অসমত কেবক লৈ যি অপপ্ৰচাৰ হৈ আছে কি হৈছে অপপ্ৰচাৰ হৈ আছে যে বাংলাদেশৰ পৰা নতুনকে হিন্দু বেংগলী আহিব কেবত কোনো পৃষ্ঠাত তেনেকুৱা কোনো লিখা নাই আজিলৈকে কেবখন কোনেও পঢ়া নাই সেইকাৰণে আমি সদৌ অসম বিদ্যাৰ্থী পৰিষদৰ পৰা কেবত সমৰ্থন কৰিছো আপোনালোকে কেবখন পঢ়িছে আপোনালোকে পঢ়িছে যদিও আমি পঢ়া নাই কিন্তু কেবৰ বিষয়ে কৈ আছে আমি জানো তেনেকুৱা যোনে অপপ্ৰচাৰ চলাই আছে তেওঁলোকে কেব পঢ়া নাই तू चूतिया है तेरा पूरा खानदान भी चूतिया है কেব কিয় লাগে কেব নহলে ভৱিষ্যত অন্ধকাৰ হৈ যাব অসমত অসম বাচিবলৈ হলে কেবৰ প্ৰয়োজন অসমত কিহৰ কাৰণে মানে কি অসুবিধা হ'ব কেব নাহিলে অসম এদিন কাশ্মীৰ হৈ যাব সবেই যে বিৰোধ কৰি আছে আপোনালোকে সপক্ষে কৈছে দুটা সংগঠন অপপ্ৰচাৰ চলাই আছে যে বাংলাদেশৰ পৰা 1,90,00,000 মানুহ অসমত আহি যাব বাংলাদেশ 1,90,00,000 মানুহ বাংলাদেশত নাইয়ে ক'ৰ পৰা আহিব আৰু এজনো বাংলাদেশী নাহে আমি জানো उठा ले रे बाबा उठा ले উই সাপোর্ট কেব কিহৰ কাৰণে সাপোর্ট কৰিছে দুটা কোৱাচোন পইণ্ট কেব মানে কি হয় চিটিজেনশ্বিপ বিল কিহৰ কাৰণে সাপোর্ট কৰিছে এইটো কেবটো মানে আমি পাব লাগে বিলটো সাপোর্ট কৰিব লাগে আমি এইটো কাৰণে কিহৰ কাৰণে কাৰণ দুটা কোৱা কাৰণ দুটা কি কম तेरे मारा खोसा आराम दा गस जे बच्चा गोरा तेरे मारा पैंचरा लोका गोरा আমি কেবৰ ফুল মিনিং নাজানো বাট আমাৰ ভাৰতীয় নাগৰিকত্ব সংশোধনী বিলখন পাছ মানে আমি সেইটো গৃহীত হোৱাটো বিচাৰো भोसड़ी के मदर चौथ बहन के लोड़े मच्छर की झाड़ কেবটো কিয় সাপোর্ট কৰিছা খাব লাগে কাৰণ আমাৰ ভাৰত পাকিস্তান একেলগে থাকিব লাগে কাৰণ আমাৰ জাতি ধৰ্মৰ ভেদ নাই আমাৰ সকলোৱে একে সময় থাকিব লাগে আৰু কেবখন সোনকালে হ'ব লাগে কেব কিয় লাগে বিকজ পপুলেশ্যন বাঢ়ি আছে চ' পাকিস্তানৰ পৰা যিহঁতে মানে মানুহ আহিছে ইয়ালৈকে চ' এতিয়ালৈকে চিটিজেনশ্বিপ পোৱা নাই মানে তো সিহঁতে মানে লাখ কৰোৰ মানুহ আছে যোনে চিটিজেনশ্বিপ পোৱা নাই এতিয়ালৈকে চ' কেব উই আৰ দ্য নেক্সট জেনেৰেশ্যন অফ দ্য কাণ্ট্ৰি চ' উই শুড ছাপোৰ্ট কেব गिरे पड़ के मरेगा तू देखना तेरे को कैसी बदुआ हाई लगेगी কেব কিয় সাপোর্ট কৰিছা বিকজ অফ চিটিজেনশ্বিপ বিকজ বহুত মানুহে চিটিজেনশ্বিপ পোৱা নাই লাখ মানুহে চিটিজেনশ্বিপ পোৱা নাই তো এইটোৰ কাৰণে কেব আহিলে পাব বুলি ভাবা নেকি অবভিয়াছলি পাব চাগে कोई रंडी खा रहा है ये कोई रंडी खा रहा है কেব আহিলে মানে কি হ'ব সুবিধা কি হ'ব দুটা সুবিধা ক'ব গ'লে যোনে চিটিজেনশ্বিপ পোৱা নাই সিহঁতে পাই যাব চিটিজেনশ্বিপ আৰু ডেফিনেটলি বহুত মানুহ আছে যোনে লাইক এতিয়ালৈকে লছ আৰু এইবোৰ মানে এইটোৱে হ'ব আৰু